Skinwalker Ranch really derived its name from a curse. So some people believe that there are things called skinwalkers out here. আৰবান লেজেণ্ডছৰ সিৰিজটোত মই ইয়াৰে আগৰ ভিডিঅ'টোত আপোনালোকৰ লগত আলোচনা কৰিছিলোঁ এটা বিশেষ আৰবান লেজেণ্ডৰ ওপৰত যাৰ নাম আছিল চিলিণ্ডাৰমেন আৰু আৰবান লেজেণ্ড সিৰিজৰ আজিৰ ভিডিঅ'টোত মই আন এটা ৰহস্যময়ী আৰবান লেজেণ্ডৰ বিষয়ে লৈ আহিছোঁ যাক স্কিন ৱাকাৰ্ছ বুলি কোৱা হয়। স্কিন ৱাকাৰ্ছে সাধাৰণতে নিজৰ ৰূপ নাইবা নিজৰ শ্বেপ সলনি কৰিব পাৰে। কেতিয়াবা হয়তো এনিমেলছৰ ৰূপ ধৰিব পাৰে, ফৰ এক্সাম্পল কেতিয়াবা wolf, কেতিয়াবা ডিয়াৰ, কেতিয়াবা ডগ, কেতিয়াবা কেট, এনেকুৱা বিভিন্ন ধৰণৰ এনিমেলছৰ শ্বেপ ল'ব পাৰে নাইবা ৰূপ ল'ব পাৰে। আৰু এনিমেলছৰ ৰূপ লোৱাৰ লগতে স্কিন ৱাকাৰ্ছে হিউমেনৰ ৰূপ ল'ব পাৰে, মানে মানুহৰ ৰূপ ল'ব পাৰে। ইয়াতে কওঁ যে এটা ট্ৰাইব আছে যাক নৱাহো ট্ৰাইব বুলি কোৱা হয় আৰু এই ট্ৰাইবটোৰ পৰাই স্কিন ৱাকাৰ্ছৰ উৎপত্তি হোৱা বুলি জনা যায়। এই ট্ৰাইবটোৰ মানুহে কোৱা মতে সাধাৰণ মানুহেও স্কিন ৱাকাৰ্ছৰ এই পাৱাৰবোৰ ল'ব পাৰে, কিন্তু তাৰ বাবে কিছুমান বিশেষ ৰিচুৱেলছ কৰিব লাগে, যিটো ৰিচুৱেলছত নিজৰ ফেমিলি মেম্বাৰ্ছৰ কোনোবা এজন মানুহক বলি দিব লগা হয়। আৰু এই সকলোবোৰ ৰিচুৱেলছ আপুনি কমপ্লিট কৰাৰ পিছত আপুনিও স্কিন ৱাকাৰ্ছৰ এই পাৱাৰবোৰ লাভ কৰিব পাৰে বুলি এই ট্ৰাইবৰ মানুহে কয়। আৰু কোৱা হয় নাইবা জনা যায় যে এই ৰিচুৱেলছবোৰ কমপ্লিট কৰাৰ পিছত আপুনি এটা বিশেষ পাৱাৰ পাব, সেইটো হ'ল অভিশাপ দিব পৰা পাৱাৰ। আৰু কোৱা হয় নাইবা জনা যায় যে স্কিন ৱাকাৰ্ছে ৰূপ ধৰাৰ লগতে যি জীৱ জন্তু নাইবা যি মানুহৰ ৰূপ লয় সেই জীৱ জন্তু নাইবা সেই মানুহৰ হুবহু চাউণ্ড নাইবা ভইচ দিব পাৰে। যদি স্কিন ৱাকাৰ্ছে আপোনাৰ ৰূপ লয় তেন্তে আপুনি যেনে ধৰণে কথা কয় নাইবা যেনে ধৰণৰ আপোনাৰ ভইচটো হুবহু তেনেকুৱা ধৰণে মানুহৰ আগত কথা ক'ব পাৰিব নাইবা তেনেকুৱা ধৰণৰ ভইচেৰে আপোনাৰ ফেমিলি নাইবা আপোনাৰ ফ্ৰেণ্ডছৰ লগত কথা পাতিলেও সেইটো আপুনি বুলি সকলোৱে ভাবি ল'ব পাৰে। নাভাহো ট্ৰাইবে এটা ৱৰ্ড কয় যে ইএনএল দোষী। ইয়াৰে মিনিংটো হ'ল হু ৱৰ্কছ অন ফ'ৰ, মানে যিয়ে 4খন ভৰিৰে খোজ কাঢ়ে। স্কিন ৱাকাৰ্ছৰ বহুত ধৰণৰ এবিলিটিছ থাকে, যেনে স্কিন ৱাকাৰ্ছে বহুত স্পীডত দৌৰিব পাৰে, ওখ পাহাৰ পৰ্বতে সকলোবোৰ অতি কম সময়ৰ ভিতৰত স্কিন ৱাকাৰ্ছে ভগাব পাৰে আৰু বহুত বেছি দীঘল ডিষ্টেঞ্চ জঁপিয়াই কম ছেকেণ্ডত পাৰ হৈ গুচি যাব পাৰে। আৰু মই যি ৰিচুৱেলছৰ কথা ক'লোঁ সেইবোৰ বৰ্তমান যুগত বহুত মানুহে কৰে বুলি জনা যায়, ফৰ মানি, ফৰ পাৱাৰ, ফৰ ফেম ইত্যাদিৰ বাবে। আৰু নৱাহো ট্ৰাইবৰ মাজত আপুনি স্কিন ৱাকাৰ্ছৰ কথা অতি সাধাৰণভাৱে ক'ব নোৱাৰে। আৰু যদি আপুনি সেই ট্ৰাইবৰ মাজত স্কিন ৱাকাৰ্ছৰ কথা কয় তেন্তে অতি ৰেচপেক্টফুলি আপুনি তেওঁলোকৰ আগত স্কিন ৱাকাৰ্ছৰ কথা ক'ব লাগিব। আৰু জানিব পৰা মতে যদি আপোনালোকে স্কিন ৱাকাৰ্ছৰ কথা শুনে নাইবা মোৰ এই ভিডিঅ'টোত আপোনালোকে স্কিন ৱাকাৰ্ছৰ কথা চাই আছে নাইবা শুনি আছে তেন্তে আপোনালোকে অতি ৰেচপেক্টফুলি স্কিন ৱাকাৰ্ছৰ কথা ভাবিব লাগিব। কাৰণ জানিব পৰা মতে যিয়ে স্কিন ৱাকাৰ্ছৰ কথা জানিব বিচাৰে, ৰিচাৰ্চ কৰে নাইবা তেওঁলোকৰ বিষয়ে পঢ়ে নাইবা ভিডিঅ'বোৰ চাই, তেওঁলোকৰ আশে পাশে স্কিন ৱাকাৰ্ছ আহিব পাৰে বুলি এটা বিশ্বাস কৰে মানুহে। ইউটিউব, ইনষ্টাগ্ৰাম এই সকলোবোৰ প্লেটফৰ্মত যদি আপোনালোকে স্কিন ৱাকাৰ্ছৰ ভিডিঅ' চাই তেন্তে আপোনালোকে তাত কমেণ্ট ছেকশ্যনবোৰ চাব, তাত স্কিন ৱাকাৰ্ছৰ বিষয়ে অতি ৰেচপেক্টফুলি মানুহে লিখে। আপোনালোকে ইউটিউব নাইবা ইনষ্টাগ্ৰামত এই কথাটোৰ প্ৰুফ নিজে ল'ব পাৰিব এই কমেণ্ট ছেকশ্যনবোৰ পঢ়ি। আৰু ইয়াতে এটা কুৱেশ্যন আছে যে আপুনি নৰ্মেল হিউমেন আৰু স্কিন ৱাকাৰ্ছৰ মাজত ডিফাৰেঞ্চ কেনেকৈ উলিয়াব পাৰে। স্কিন ৱাকাৰ্ছে বিভিন্ন জীৱ জন্তু নাইবা মানুহৰ ৰূপ লয় যদিও তেওঁলোকৰ কিছুমান চাইন আছে যিবোৰৰ পৰা আপোনালোকে গম পাব পাৰিব যে সেইটো স্কিন ৱাকাৰ্ছ হয়। তাৰে প্ৰথম চাইনটো হ'ল স্কিন ৱাকাৰ্ছ যদি কোনোবা মানুহৰ ৰূপ লয় তেন্তে তেওঁলোকে নিজৰ বডিৰ কিছুমান মাছেলছ লৰচৰ কৰিব পাৰিব, যিবোৰ মাছেলছ আমি সাধাৰণ মানুহে কেতিয়াও লৰচৰ কৰিব নোৱাৰিম। যেনে আইলেটছটো আমি কেতিয়াও তেনেকৈ লৰচৰ কৰিব নোৱাৰোঁ, কিন্তু স্কিন ৱাকাৰ্ছে আইলেটছ লৰচৰ কৰিব পাৰে নাইবা তেওঁলোকৰ আইলেটছৰ লগতে মুভমেণ্টটো বেলেগ ধৰণে কৰিব পাৰে। ইয়াৰে ছেকেণ্ড চাইনটো হ'ল স্কিন ৱাকাৰ্ছ নৰ্মেল মানুহতকৈ চাইজত ডাঙৰ থাকে আৰু স্কিন ৱাকাৰ্ছৰ পৰা এটা বেলেগ স্মেল আহি থাকে। যেন আপোনালোকক মই বুজাই কওঁ যে ডেড বডিৰ স্মেল যেনেকুৱা স্কিন ৱাকাৰ্ছৰ পৰা তেনেকুৱা ধৰণৰ স্মেল আহি থাকে। আৰু স্কিন ৱাকাৰ্ছে যেতিয়া কোনো এনিমেলছৰ ৰূপ লয় তেতিয়া তেওঁলোকৰ মুখৰ পৰা কিছুমান ভইচ নাইবা চাউণ্ড আহে, যিবোৰ ভইচ সাধাৰণ এনিমেলছতকৈ বেলেগ নাইবা তেওঁলোকে যেতিয়া চিঞৰিব নাইবা এনেকুৱা কিবা কৰিব তেতিয়া তেওঁলোকৰ চাউণ্ডটো এনেকুৱা যেন নালাগে তেওঁলোকে চিঞৰি আছে, তেনেকুৱা যেন নালাগিব। আপোনালোকৰ এনেকুৱা লাগিব যেন তেওঁলোকে কিবা বেলেগ ভাষা এটাত কথা কৈ আছে। আৰু এটা বিশেষ চাইন আছে, স্কিন ৱাকাৰ্ছে যেতিয়া এনিমেলছ নাইবা কোনোবা মানুহৰ শ্বেপ নাইবা ৰূপ ল'ব তেতিয়া তেওঁলোকৰ চকুটো ডিপ অৰেঞ্জ নাইবা ৰেড কালাৰৰ হৈ থাকিব। গতিকে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ৰহস্যময় আৰবান লেজেণ্ড এটাৰ বিষয়ে ক'লোঁ
যাক স্কিন ৱৰ্কাৰ্ছ নাইবা ছেফ শিফটাৰ বুলি কোৱা হয় গতিকে আজিৰ ভিডিঅ'টো আপোনালোকে কেনে পালে এটা কমেণ্ট কৰি নিশ্চয়কৈ জনাব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব নাইবা স্কিন ৱৰ্কাৰ্ছৰ বিষয়ে আপোনালোকে কমেণ্ট বক্সত এটা ৰেছপেক্টফুলি কমেণ্ট কৰি দিয়েছেন গতিকে আজিৰ এই ভিডিঅ'টোত সামৰণি মাৰিছোঁ আৰু আন এটা আৰ্বান লেজেণ্ডছৰ ভিডিঅ' ইয়াৰ নেক্সট ভিডিঅ'টোত মই আপোনালোকৰ মাজলৈ লৈ আহিম গতিকে আজিৰ ভিডিঅ'টোৰ পৰা সামৰণি মাৰিছোঁ ধন্যবাদ